নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ আৰু আজি আপোনালোকৰ বাবে আমি লৈ আহিছো এটি বিশেষ ইন্টাৰেষ্টিং আৰু নলেজেবল ভিডিঅ' যেটো ভিডিঅ'ত আপোনালোকে গম পাব অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ 10খন টপ ইনকাম আৰু সুপাৰহিট ফিল্মৰ বিষয়ে কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইটো চেনেলত যদি আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে এনে ধৰণৰ নলেজেবল আৰু ইন্টাৰেষ্টিং ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহ'লে বলক বন্ধুসকল পলম নকৰি ষ্টাৰ্ট কৰোঁ আমাৰ আজিৰ ভিডিঅ'টি আমাৰ সাম্ৰাজ্যত কোনোবাই বিশ্বাসঘাতকতা কৰিছে টপ 10 সুপাৰহিট ফিল্ম অফ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী নম্বৰ 10 বসুন্ধৰা এইখন ফিল্ম ৰিলিজ হৈছিল 2009 চনৰ 13 নৱেম্বৰ তাৰিখে আৰু 52 লাখ বাজেটৰ এইখন ফিল্মৰ গ্ৰছ ইনকাম হৈছিল 87 লাখ আৰু এইখন ফিল্মৰ ডাইৰেক্টৰ আছিল হিৰেন বৰা আৰু এই ফিল্মখনৰ ষ্টাৰ কাষ্টসমূহ আছিল বিষ্ণু খাৰঘৰীয়া বৰ্ষাৰাণী বিষয়া সৌৰভ হাজৰিকা ইত্যাদি নম্বৰ 9 দূৰদৰ্শন এটি যন্ত্ৰ এইখন ফিল্ম ৰিলিজ হৈছিল 2016 চনৰ 2 সেপ্টেম্বৰ তাৰিখে আৰু এইখন ফিল্মৰ ৱৰ্ল্ড ৱাইড গ্ৰছ ইনকাম আছিল 90 লাখ আৰু এইখন ফিল্মৰ ডাইৰেক্টৰ আছিল ৰাজেশ ভূঞা যিখন ফিল্মৰ ষ্টাৰ কাষ্টসমূহ আছিল যতিন বৰা উৎপল দাস প্ৰস্তুতি পৰাশৰ ইত্যাদি নম্বৰ 8 হিয়া দিয়া নিয়া আৰু এইখন ফিল্ম ৰিলিজ হৈছিল 2000 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখে আৰু এইখন ফিল্মৰ ৱৰ্ল্ড ৱাইড গ্ৰছ ইনকাম আছিল 1 crore আৰু যিখন ফিল্মৰ ডাইৰেক্টৰ আছিল মুনিন বৰুৱা আৰু এইখন ফিল্মৰ ষ্টাৰ কাষ্টসমূহ আছিল যতিন বৰা লুনা লাহকৰ ৰবি শৰ্মা ইত্যাদি নম্বৰ 7 জয়মতী এইখন ফিল্ম ৰিলিজ হৈছিল 1935 চনৰ 10 মাৰ্চ তাৰিখে আৰু 50,000 বাজেটৰ এইখন ফিল্মৰ ৱৰ্ল্ড ৱাইড গ্ৰছ ইনকাম হৈছিল 1.48 crore যিখন ফিল্মৰ ডাইৰেক্টৰ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু এইখন ফিল্মৰ ষ্টাৰ কাষ্টসমূহ আছিল আইদেউ সন্দিকৈ সোণু বৰুৱা নম্বৰ 6 প্ৰিয়াৰ প্ৰিয় 2017 চনৰ 10 নৱেম্বৰ তাৰিখে এইখন ৰিলিজ হৈছিল আৰু ইয়াৰ ৱৰ্ল্ড ৱাইড গ্ৰছ ইনকাম আছিল 1.8 crore আৰু এইখন ফিল্মৰ ডাইৰেক্টৰ আছিল মুনিন বৰুৱা আৰু যিখন ফিল্মৰ ষ্টাৰ কাষ্টসমূহ আছিল জুবিন গাৰ্গ অনুৰাধা বৰগোহাঁই আৰু প্ৰাঞ্জল শইকীয়া নম্বৰ 5 tumi ahibane 22 ছেপ্টেম্বৰ 2017 তাৰিখে এই ফিল্মখন ৰিলিজ হৈছিল আৰু ইয়াৰ গ্ৰছ ইনকাম আছিল 1.94 crore যিখন ফিল্মৰ ডাইৰেক্টৰ আছিল প্ৰিয়াৰ বৰবৰুৱা আৰু এইখন ফিল্মৰ ষ্টাৰ কাষ্টসমূহ আছিল ৰবি শৰ্মা বৰ্ষাৰাণী বিষয়া ইত্যাদি নম্বৰ 4 ৰামধেনু এইখন ফিল্ম ৰিলিজ হৈছিল 2011 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে 70 লাখ বাজেটৰ এইখন ফিল্মৰ গ্ৰছ ইনকাম আছিল 2.04 crore আৰু এইখন ফিল্মৰ ডাইৰেক্টৰ আছিল মুনিন বৰুৱা আৰু যিখন ফিল্মৰ ষ্টাৰ কাষ্টসমূহ আছিল যতিন বৰা প্ৰস্তুতি পৰাশৰ উৎপল দাস বিষ্ণু খাৰঘৰীয়া তপন দাস ইত্যাদি নম্বৰ 3 মিছন চাইনা 2017 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে এইখন ফিল্ম ৰিলিজ হৈছিল আৰু 2 crore বাজেটৰ এইখন ফিল্মৰ ৱৰ্ল্ড ৱাইড গ্ৰছ ইনকাম আছিল 6 crore যিখন ফিল্মৰ ডাইৰেক্টৰ আছিল জুবিন গাৰ্গ আৰু এইখন ফিল্মৰ ষ্টাৰ কাষ্টসমূহ আছিল জুবিন গাৰ্গ দীপলিনা ডেকা ইত্যাদি নম্বৰ 2 কাঞ্চনজংঘা ঠিক অসমীয়া মানুহ নহয় অসম শ্মশানহে কোনে কয় কমলাকান্ত ভট্টাচাৰ্য ঠিক এইখন ফিল্ম ৰিলিজ হৈছিল 2019 চনৰ 6 ছেপ্টেম্বৰ তাৰিখে 1.5 crore বাজেটৰ এইখন ফিল্মৰ ৱৰ্ল্ড ৱাইড গ্ৰছ ইনকাম হৈছে 7 crore যিখন ফিল্মৰ ডাইৰেক্টৰ আছিল জুবিন গাৰ্গ আৰু এই ফিল্মখনৰ ষ্টাৰ কাষ্টসমূহ আছিল জুবিন গাৰ্গ পিংকি শৰ্মা ইত্যাদি নম্বৰ 1 অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ আটাইতকৈ বেছি ইনকাম কৰা আৰু সুপাৰহিট ফিল্মখন হৈছে ৰত্নাকৰ যিখন ফিল্ম ৰিলিজ হৈছিল 2019 চনৰ 11 অক্টোবৰ তাৰিখে আৰু 1.3 crore বাজেটৰ এইখন ফিল্মৰ ৱৰ্ল্ড ৱাইড গ্ৰছ ইনকাম হৈছে 9.25 crore আৰু এইখন ফিল্মৰ ডাইৰেক্টৰ আছিল যতিন বৰা আৰু এইখন ফিল্মৰ ষ্টাৰ কাষ্টসমূহ আছিল যতিন বৰা বৰ্ষাৰাণী বিষয়া আৰু নিশিতা গোস্বামী যদি ভিডিঅ'টো চাই ভাল পালে আৰু ইনফৰ্মেটিভ পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰক ধন্যবাদ জয় অসম